ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ 1,05,050 কোটি টকাৰ ধাৰ অসম চৰকাৰৰ মূৰত থকা বুলি অভিযোগ উত্থাপন কৰি অখিল গগৈয়ে কলে সৰ্বকালৰ সৰ্ববৃহৎ ধৰুৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ঋণত পুত গৈছে অসম চৰকাৰ 1,05,050 কোটি টকাৰ ধাৰ অসম চৰকাৰৰ মূৰত সৰ্বকালৰ সৰ্ববৃহৎ ধৰুৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিস্ফোৰক অভিযোগ 1,05,050 কোটি টকাৰ ধাৰত এতিয়া অসম চৰকাৰ পুত গৈছে অসম চৰকাৰ এতিয়া সম্পূৰ্ণৰূপে দেউলিয়া কেৱল ৰাইজৰ ওপৰত মাধমাৰ দিয়ে এই চৰকাৰ যেনে তেনে চলি আছে অখিল গগৈৰ অভিযোগ মাত্ৰ 6 মাহৰ ভিতৰত 11,000 কোটি টকাৰ ধাৰ লৈ অভিলেখ ৰচিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সমান্তৰালকৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমোলত বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লৈ থকাৰ সময়ত 51,000 কোটি টকাৰ ধাৰ লৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমৰ ইতিহাসৰ আটাইতকৈ বেছি ধৰুৱা চৰকাৰ এখন মাত্ৰ 7 মাহ হৈছে 7 মাহৰ ভিতৰতে এতিয়ালৈকে 11,000 কোটি টকাৰ এতিয়ালৈকে ধাৰ এই চৰকাৰে লৈছে আৰু আপোনালোকে নিশ্চয় জানে যে সৰ্বানন্দ সোণোৱালৰ দিনত অৰ্থাৎ তেতিয়াও বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছিলে তেতিয়া 51,000 কোটি টকাৰ ধাৰ লৈছিলে অখিল গগৈৰ দাবী 2016 চনৰ পূৰ্বলৈকে অসম চৰকাৰৰ সৰ্বমুঠ ঋণৰ পৰিমাণ আছিল মাত্ৰ 41,000 কোটি টকা পিছে বিজেপি চৰকাৰ গঠনৰ পিছত এই পৰিমাণ বৃদ্ধি হৈ গৈ 1,05,050 কোটি টকালৈকে 62,000 কোটি টকাৰ ধাৰ অকল বিজেপি চৰকাৰৰ দিনত লৈছে যোৱা 6 বছৰত অথচ অসমৰ ইতিহাসত সৰ্বমুঠ ধাৰ লোৱা হৈছিল 41,000 কোটি টকা সদনৰ বাহিৰে ভিতৰে এই প্ৰসংগক লৈ সৰব হৈ পৰা অখিল গগৈয়ে সদনৰ বাহিৰত সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচীও অসমৰ অৱস্থা এতিয়া এইটো ইয়াকে কয় যাবত জীবেত সুখং জীবেত ঋণং কিতা হিতং পিবেত যিমান দিন থাকা ফূৰ্তিত থাকা হেলিকপ্টাৰ উঠি ফুৰা মুখ্যমন্ত্ৰী আৰু তাৰ কাৰণে জনতাৰ ওপৰত ধাৰৰ বোজা জাপি দিয়া সদনৰ ভিতৰত এই প্ৰসংগ উত্থাপনৰ লগে লগে অখিল গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে শাসকীয় পক্ষ পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰাত উপায়হীন অধ্যক্ষই ললে নতুন পন্থা কোনেও যিহেতু কাৰো কথা শুনিবই নোখোজে গতিকে বড়ো ভাষাত ৰুলিং দিবলৈ আৰম্ভ কৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মই কলে এনেকে হাল্লা কৰিব লাগে বুলি কিবা নিয়ম আছে নেকি অখিল গগৈ কলে কিবা হাল্লা কৰিব লাগে বুলি নিয়ম আছে নেকি অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰে যিটো কথা কথা কবলৈ নিদিয়ে এজন সিনিয়ৰ লেজিস্লেটৰ হিচাপে তেখেতে এইখিনি কথা ক'ব নালাগে আৰে যোনে তোনে মাইক লৈ কৈ কে লয় বহক মই কিবা এটা ক'লে এনেকে হুলস্থুল কিয় কৰে অধ্যক্ষ মহোদয় বহক আচ্ছা মই কি লেংগুৱেজত কিবা কৈ দিলে হ'ল आं नोंथांमोनखौ खावलायदों बेबायदि रायलायजाया बेबायदि रायलायोबा जोंखौ मालाया गाज्रि बुंगोन जों जाहैबाय रायजो राजाफोरनि गोबां मिजिंखौ लानानै आसाम बिधान सभायाव जोङो सोद्रोमा हिसाबै बेवहाय फैदों आरो आसामनि थाखाय आसामनि रायजो राजानि थाखाय जोङो मा मावनांगौ मा मावनाङा बिनि सायाव बिखान्थि बे बिधान सभायावनो लानांगौ जों जुदि फिसा फिसा बाथ्राखौ लानानै नांलाय खमलाय जाबाय थायोब्ला जुदि बुजानाय कानत लगायल অসমীয়া আৰু ইংলিছত চলি আছে মই কোৱা কথাটো সবটোৱে অধ্যক্ষৰ এই অভিনৱ পন্থাত শান্ত হ'বলৈ বাধ্য হ'ল বিধায়কসকল আৰু ইয়াৰ পিছতেই অখিল গগৈৰ অভিযোগৰ উত্তৰ দিলে বিত্তমন্ত্ৰী অজন্তা নেওগে আমি যিখিনি লোন লৈছো একেবাৰে নিয়মতে অধ্যক্ষ মহোদয় লৈছো আৰু আমি ভাৰত চৰকাৰ নিয়মতে লৈছো আৰু লবি পৰা আমি কেপাচিটি আছে কাৰণে লৈছো কিন্তু আমি যিমানখিনি ল'ব লাগে কম লৈছো আমি কেতিয়াও বেছি লোৱা নাই অধ্যক্ষ মহোদয় 11 ফাইনেন্স কমিশনত পুঁজি আহিছিলে 22,646.62 কোটি টকা আৰু এতিয়া 14 ফাইনেন্স কমিশনত আমাৰ ৰাজ্যখনলৈ পইচা আহিছে 1,81,228 টকা অধ্যক্ষ মহোদয় কিমান বেছি পুঁজি বাঢ়িছে কাৰণ সেইটোৱে কথা আৰু সেইকাৰণে মই ভাবো যে এই প্ৰশ্নটো অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াই বাহিৰতো বহুত কৈ আছে মই ভাবো যে আজি এই প্ৰশ্নটো আসলে শেষ হোৱা উচিত আৰু মই স্পষ্টভাৱে ইয়াৰ উত্তৰ দিছো কেৰচন হেমন্ত আৰু অৱনীৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম